যোৱা বছৰৰ পৰাই খুলিম বুলি ভাবি আছিলোঁ, ভাবি থাকোঁতেই গ'লগৈ। কাৰণ যোৱা বছৰ মই প্ৰেগনেণ্ট হ'লোঁ আৰু সেই প্ৰেগনেণ্টৰ অৱস্থাত ভিডিঅ' কৰা, কেমেৰা লৈ ফুৰা মোৰ কাৰণে একদম সম্ভৱ নহয়। তো সেইকাৰণে সেনেকেই বছৰটো গৈ নৱেম্বৰৰ 2 তাৰিখে আমাৰ যদি ছোৱালী জন্ম হ'ল। তাই দেউতাকৰ কোলাত শুই আছে বৰ্তমান আৰু গভীৰ টোপনি। আৰু এতিয়া তাই জন্ম হোৱাৰ পাছত ভিডিঅ'টো খুলিম বুলি ভাবিলোঁ, কিন্তু সেই প্ৰথম 1 মাহ 1.5 মাহমান খুব চেলেঞ্জিং হ'ল মোৰ কাৰণে। আৰু মোৰ কাৰণেই নহয়, প্ৰতিগৰাকী নতুন মাতৃৰ কাৰণে চাগে প্ৰথম সন্তান যেতিয়া জন্ম হয় বহুত চেলেঞ্জিঙে হয়। সেইকাৰণে ভাবিলোঁ যে এতিয়া সেইখিনি সময়ত ভাবিলোঁ যে নাই, মই ভিডিঅ' এতিয়া ষ্টাৰ্ট কৰিব নোৱাৰোঁ। আৰু এতিয়া যিহেতু তাই 7 মাহ কমপ্লিট হৈ গ'ল আৰু ইমান এটা আমনিও নাই তাই, তেতিয়াও ভাবিলোঁ যে এতিয়া আমি ভিডিঅ' খুলিব পাৰোঁ, ভিডিঅ' ষ্টাৰ্ট কৰিব পাৰোঁ আৰু কিছুমান নতুন নতুন মুহূৰ্ত আমি সাঁচি ৰাখিব পাৰোঁ, আপোনালোককো দেখুৱাব পাৰোঁ। আৰু তেনেহ'লে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছেনে, আমাৰ টিকু শুইছিলেহে, উঠিবলৈ হ'লে তাই উঠিলে চাই আছে। এতিয়া তাইক ল'ব লাগিব, অলপ পাছত লৈ তাইক গাড়ীত ফুৰাব লাগিব। আবেলি হ'বলৈ হ'ল, সন্ধিয়া হ'লেই বাৰু। এতিয়া এই সন্ধিয়া সময়খিনিত আমি পৰিৱেশৰ যিটো নেচাৰেল আমি বতাহ, এই বতাহটো আমি এনজয় কৰিব লাগে। আৰু সেইকাৰণে এতিয়া আমি বাহিৰলৈ যাম আৰু বাহিৰত আমাৰ মাইনে অকণমান খেলিব আৰু আমিও বাহিৰত অলপমান তাইক খেলাম। আহকচোন তেনেহ'লে চাওঁ। আমাৰ টিকুৱে এতিয়া পেহীয়েকৰ লগত গাড়ী চলাই আছে। পেহীয়েকে অকণমান তাইক উমলাইছে। এইবাৰ আকৌ দেউতাকৰ পাল। হাঁহি দেখিছেনে নাই তাই? হাঁহি দেখিছেনে নাই? ইমান এনজয় কৰে গাড়ীখন তাই। আজি বনাবলৈ ওলাইছোঁ চিকেন, আৰু এই চিকেনখিনি মই আধা ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি থৈছিলোঁ। আৰু এই চিকেনখিনি মই মেৰিনেশ্যনৰ কাৰণে ব্যৱহাৰ কৰা সামগ্ৰীখিনি হৈছে নিমখ, হালধি, মিঠাতেল, জিৰা গুড়ি আৰু জালুকৰ গুড়িৰ পাউডাৰ আৰু ৰঙা জলকীয়া গুড়িৰ পাউডাৰ। বাছ এইখিনি মিলাই মই মেৰিনেট কৰি থৈছিলোঁ। আৰু লাগিব পিঁয়াজখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ, আৰু আলুটো মই মাংস দিলে খাই ভাল পাওঁ, সেইকাৰণে মাংসত মই বনালে আলু দিমেই। কেৰাহীখন গৰম হোৱাত মই কেৰাহীত 2 টেবুল স্পুন মিঠাতেল দিছোঁ, আৰু এয়া দেখিছে মিঠাতেলখিনি গৰম হৈছে। আৰু এতিয়া ইয়াত মই কাটি থোৱা পিঁয়াজখিনি এড কৰিম। আৰু এতিয়া লৰাই আছোঁ। পিঁয়াজখিনি আমি ব্ৰাউনিছ কালাৰ নোহোৱালৈকে লৰাই থাকিম। তেল কম হোৱা যেন লাগিছে, হয় নহয়? কিন্তু চিন্তা কৰিব নালাগে, মই মাংসখিনিত অলৰেডি তেল দি থৈ দিছিলোঁ। আমি এইখিনি সিজিবলৈ দিম। এইখিনি সিজিবলৈ আমাৰ সময় লাগিব 7 মিনিটমান সময়। পিঁয়াজখিনি আৰু অলপমান কালাৰ আহিব লাগিব, তেতিয়াহে আমি ইয়াত মাংসখিনি এড কৰিম। আৰু চাওক, মই আজি ইয়াত গোটা মছলা একো নাই দিয়া, যি দিছোঁ এইখিনিয়ে দিছোঁ। ইয়াতকৈ আমাক বেছি মছলাৰ প্ৰয়োজন নাই, আৰু খুব কম মছলাতে মই মাংসটো খাই ভাল পাওঁ, যিহেতু মোৰ
বেবীজনীও আছে, তাৰ কাৰণে অকণ মছলাবোৰ কমাই খোৱাটো মই মোৰ কাৰণে ভাল বুলি ভাবোঁ। আৰু সেইকাৰণে খুব কম তেল আৰু কম মছলাৰে মাংস এনেকৈ বনাই খাওঁ। আৰু আপোনালোকেও খাবচোন, খাবলৈ যে বেয়া হ'ব সেইটো একো কথা নহয়, খাবলৈ ভালেই হয়। আৰু চাই থাকক, পিঁয়াজখিনি ধুনীয়াকৈ সিজা হৈ গৈছে আৰু দেখিছে কালাৰ ধুনীয়া হৈছে পিঁয়াজৰ। এতিয়া আমি ইয়াত মাংসখিনি এড কৰি দিম। যিমানখিনি মাংস মই মেৰিনেট কৰি থৈছিলোঁ সেই গোটেই মাংসখিনি মই ইয়াতে এড কৰি থ'ম। মোৰ এইখিনি মাংস তেল আছিলে, বহুত তেলো আছিলে, চালে তালে কাটা গৈছিলে আৰু পুৰা গৈছিলে নে মাংসটো। হেল্ল' এভৰিৱান, এতিয়া ৰাতি হ'ল আৰু ৰাতি আপোনাৰ 12টা বাজিবলৈ হ'ল। আৰু ভাবিলোঁ ভিডিঅ'টো যিটো আজি এটা ভিডিঅ' বনালোঁ সৰুকৈ, সেই ভিডিঅ'টো আজি সামৰণি মাৰোঁ। আৰু সামৰণিৰ লগে লগে আপোনালোকক এটা কথা কওঁ যে ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্ট কৰিবচোন ভিডিঅ'টো কেনে পালে। তাৰপাছত এইফালে চাওকচোন আমাৰ টিকলিয়ে কি কৰি আছে। আমাৰ টিকলিৰ খেলাৰ সময় আৰম্ভ হৈছেহে, আৰু খেলি কেতিয়া শুব আমিও গম নাপাওঁ। যেতিয়া তাই হয় তেতিয়া তাইৰ লগে লগে আমিও শুই যাম আৰু প্ৰতিদিনাখনে আমাৰ এণ্ডিংটো সেনেকেই হয়। আৰু ঠিক আছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু গুড নাইট। Good night.